মৰিগাঁৱত খিলঞ্জীয়াক আক্ৰমণ বাংলাদেশী চৰকাৰৰ ছত্ৰছায়াতেই বাংলাদেশীৰ আগ্ৰাসন মৰিগাঁৱত নিমাত চৰকাৰ নীৰৱ প্ৰশাসন মৰিগাঁৱৰ খাটবৰীত বৃহৎ একৰ চৰকাৰী ভূমিত বাংলাদেশী নাগৰিকে বেদখল কৰি নিশাৰ ভিতৰতে গাঁও গঢ়ি তোলাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্থানীয় লোকে বাংলাদেশীৰ এনে আগ্ৰাসনৰ বিৰুদ্ধে শুকুৰবাৰে ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছিল এক নাগৰিক সভা এই নাগৰিক সভাৰ পাছতেই বেদখলকাৰী বাংলাদেশী গুণ্ডাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে স্থানীয় লোকসকলক যাৰ পৰিপ্ৰেক্ষিতত বেদখলকাৰীৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰিছে স্থানীয় লোকসকলে যিসকল মানে বেদখলকাৰী আৰু দুষ্ট চক্ৰ আছে তেওঁলোকে মানে আমাৰ এই বেদখল মুক্ত বিৰুদ্ধে যে আমি মাত মাতি আছিলে সেইটো আমাৰ মানে কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে অৰ্থাৎ বন্ধ কৰিবৰ কাৰণে তেওঁলোকে আমাক ভয় ভাবুকি দিছিল যাৰ কাৰণে শিলাবৰ্ষণ কৰিছিল আৰু মৃত্যু ভাবুকিও দিছিল আজি মানে প্ৰশাসনৰ ওচৰত আমি এজাহাৰ কপি এটা দাখিল কৰি আহিছোঁ যে আমাৰ মানে নিৰাপত্তা এটা লাগে যাৰ কাৰণে আমি ভয় শংকা ভুগিবলগীয়া হৈ আছে নিজৰ ভূমিতে এতিয়া আক্ৰমণ ভাবুকিৰ সন্মুখীন হৈছে এইসকল খিলঞ্জীয়া লোক নিজৰ ঘৰতেই যে নিৰাপত্তা নোহোৱা হৈছে খিলঞ্জীয়াৰ কিন্তু প্ৰশ্ন হয় ইমানৰ পাছতো ক'ত শুই আছে চৰকাৰ অথবা প্ৰশাসন বাংলাদেশী বেদখলকাৰীৰ বিৰুদ্ধে কিয় নীৰৱ চৰকাৰী বিষয়া নে কোনো গোপন বুজাবুজিৰ বাবেই এই অহেতুক দৰদ প্ৰশাসনৰ মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট